কালি দিনটোৰ নেৰানেপেৰা বৰষুণ জাকৰ মাজতে গৈছিলোঁ ফুৰিবলৈ। ক'ত গৈছিলোঁ গম পাব ৰ'ব। আচলতে বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিলে মাত্ৰ ক্লাছ 2ৰ জহত, আৰু এইকেইদিন বন্ধ আছিলে, সেইবাবে ভাবিলোঁ সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ। এইক চিনি পাইছেনে? মোৰ আগৰ ভিডিঅ' চোৱাসকলে এইক নিশ্চয় চিনি পাব। কালি গোটেই দিনটো বৰষুণৰ মাজতে পাৰ হ'ল, আৰু আজি ৰাতিপুৱাই উঠি দেখিছোঁ এইটো দৃশ্য। কি ৰ'দ দিছে আজি। আৰু এইটো হৈছে আমাৰ ৰঘু। জানেই নহয় ইহঁতক মই কিমান ভাল পাওঁ। ইহঁতক এবাৰ মৰম দিয়াৰ পাছত ইহঁতি কেতিয়াও নাপাহৰে, সেইটোৰ বাবে মোৰ বহুত ভাল লাগে। কিমান দিন অহা নাছিলোঁ, তথাপিও সি বহুত ভালকৈ চিনি পাইছে। আৰু এয়া হৈছে আমাৰ মামুনু, পূৰা উৎপাত কৰি আছে, ঘৰ বনাই আছে গোটেই। কালি যোৱাৰ পাছতো সেই ঘৰে বনাই আছে, আৰু আজি অহাৰ সময়তো এয়া ঘৰ বনাই পূৰা খেলি আছে। পিছে আমাৰ মামুনুক আজি ভিডিঅ' আৰু ফটো মাৰিবলৈ কিমান যে জোৰ কৰিবলগীয়া হৈছে জানেনে? নাহেই। লাষ্টত গৈ জোৰ কৰাত আহিলে। এয়া ভিডিঅ' অকণমান কৰিলোঁ তাইৰ লগত, আৰু ফটো দুখনমান মাৰিলোঁ। তাইক এৰি আহিব মন নাছিলে, কিন্তু আমাৰো ঘৰত আৰু এটা পোৱালি মোৰ বাবে ৰৈ আছে নহয়, সেইবাবে গুচি আহিলোঁ। কোন ৰৈ আছে জানেই নহয়? এয়া আহি পোৱাৰ লগে লগে কিবা এটা দিলেহে ভাল পায়। আজিকালি ক'ৰবাত যাব বহুত বেয়া, মাত্ৰ ইয়াৰ জহত। তাক শোৱাৰ সময়ত আৰু খোৱাৰ সময়ত মোক লাগেই, আৰু আহি পোৱাৰ লগে লগে কি যে এৰাই নাই মোক জানেনে? কোচতে উঠি ঘূৰি ফুৰিছে বহুত দেৰি। বাৰু আজিলৈ আহিছোঁ দেই, কালিলৈ অন্য এটি ভিডিঅ'ত লগ পাম। বাই বাই।